মিডিয়া বন্ধুসকলক ধন্যবাদ দিছোঁ। অট'নমাছ ষ্টেট আমি আজি 74 ইয়াৰ হৈ গ'ল আমি ডিমাণ্ড কৰিছোঁ। আৰ্টিকল 244 এই অট'নমাছ ষ্টেট কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কাৰণে আমি আজি 74 ইয়াৰ ভৰি দিলে, কিন্তু আজিলৈকে আমি অট'নমাছ ষ্টেট পোৱা নাই। আমাৰ নেইবাৰিং ষ্টেটবিলাক পাই গ'ল, মিজোৰাম, তেলেংগানা, নাগালেণ্ড, তাৰপিছতে মেঘালয়, তেনেকৈ নেইবাৰিং ষ্টেটবিলাক ষ্টেট পালে। আমি একেলগে ডিমাণ্ড কৰিছিলোঁ, কিন্তু কাৰ্বি আংলং ডিমা হাছাওৰ কাৰণে আজিলৈকে অট'নমাছ ষ্টেট দিয়া নাই। সেইটো বহুত দুখ লাগিছে। যিহেতু সংবিধানত লিখা আছে, ভাৰতীয় সংবিধানত লিখা আছে আৰ্টিকল 244 এই অট'নমাছ ষ্টেট কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কাৰণে বুলি তাত লিখা আছে ভাৰত সংবিধানত। সেইটো আমাৰ ৰাইট আছে, আমাৰ পাবৰ কাৰণে আমাৰ অধিকাৰ আছে। সেইকাৰণে আমি এই ষ্টেট ডিমাণ্ড কৰি আছোঁ। আজি ষ্টেট ডিমাণ্ড কৰি বহুত আমাৰ ভাই বন্ধুসকল মৃত্যু হৈছে, কিছুমানে ঘৰ বাৰীও নষ্ট হৈছে। গতিকে সেইবোৰ চাবলৈ গ'লে আমাৰ মনটো বহুত দুখ লাগে। আমাৰ ভাই বন্ধুবিলাক মৰি গৈছে ষ্টেট ডিমাণ্ড কৰাৰ সময়তে, কোনোবা এক্সিডেণ্ট হোৱাত মৰিছে। গতিকে মই চেণ্ট্ৰেল গভৰ্ণমেণ্টক অনুৰোধ কৰিছোঁ, অহা 15 আগষ্টৰ দিনা আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কাৰণে অট'নমাছ ষ্টেট ডিক্লেয়াৰ কৰিব লাগে বুলি মই অনুৰোধ কৰিছোঁ। যিহেতু ওচৰতে আছে আমাৰ 15 আগষ্টৰ দিনা আহি পাবহি আৰু কেইদিনমান বাকী আছে। গতিকে আমি আশা কৰিছোঁ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ কাৰণে আমাৰ কাৰণে অট'নমাছ ষ্টেটটো দিব লাগে বুলি আমি ডিমাণ্ড কৰিছোঁ আৰু আশা কৰিছোঁ।